আমি এতিয়া এয়া ৰাতি ভাত সাজ খাবলৈ লৈছোঁ। পিছে সকলোখিনি আয়োজন দুপৰীয়াৰ হে। আজি বইল মাছ বনাইছিলোঁ আৰু লগতে এয়া লোকেল মুৰ্গী, দালি, তাৰপিছত জ্বলা চাটনি, আদা নহৰু জ্বলা চাটনি আৰু এয়া পচলা মাছৰ মাথাই। এয়া আয়োজন কৰা হৈছিল আমাৰ বিদ্যালয়তে কৰ্মৰত কৰি যোৱা শ্ৰদ্ধাৰ সুৰভী বাইদেউৰ কাৰণে। বাইদেউক বহু দিনৰ মূৰত লগ পাই কথা পাতি থকাৰ মাজতে ভিডিঅ'টো কৰিবলৈ থাকিয়ে গ'ল। ফটোকপি উঠিলোঁ বুলিহে। মই যেতিয়া নগাঁৱত 2017 চনত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰোঁ, তেতিয়াই বাইদেউক প্ৰথম লগ পাইছিলোঁ। যিহেতু মোৰ ঘৰ যোৰহাটত, মোৰ বাবে অচিনাকি ঠাইত তেওঁৱে মোৰ একমাত্ৰ সাহস আৰু লগৰীয়া। বাইদেউ 2020 চনত ৰিটায়াৰ হয় আৰু তেওঁৰ লগত মাত্ৰ 3 বছৰ একেলগে শিক্ষকতা কৰিলোঁ যদিও বাইদেউৰ লগত আজিও এটা মধুৰ সম্পৰ্ক আছে। এই মধুৰ সম্পৰ্কবোৰ যাতে ভৱিষ্যতেও আমাৰ মাজত এনেদৰে থাকে আৰু লগতে বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজিলৈ আহিছোঁ, বাই।